হেৰি চম্পৱতী, বহুত দিন এইখন হাবিলে অহাই নাই। আজি আহিছো, খৰি ঢেৰ আছে, শুকান খৰি। আজি কাটি নিয়াতহে কথা আৰু। ৰাতিলে মাল বটলৰ দাম পুৰা ওলাই যাব ৰে আজি। সেইফালে কিবা এটা আৱাজ শুনিছো। মোৰ বাহিৰে আৰু কোনোবা আহে নেকি এইখন হাবিলৈ খৰি নিবলৈ? চাওঁচোন কোন হয়। আৰে এইকেইটা খৰি কটীয়া নহয় দেখোন, হাতত বন্দুক চন্দুক লৈ। আতংবাদীয়ে চাগে। মই এতিয়াই মিলিটাৰী কেম্পত কল কৰি ক'ব লাগিব, নহ'লে বহুত ডাঙৰ ঘটনা ঘটাব এটি। হেল্ল' ছাৰ, মই খৰি কটীয়া চুকলৈ গৈছোঁ। হিৰেণডালাই ছাইডত মই আতংবাদী কেইটামানক বহি থকা দেখিছোঁ। আপোনালোক জল্দি আহি সিহঁতক ধৰি লওক, নহ'লে এতিয়া ক'ৰবাত গৈ কিবা বিপদহে ঘটাব। মোৰ কোৱা কাম মই কৈ দিলোঁ, এতিয়া মই ইয়াৰ পৰা পলোৱাহে কথা। মোলা আৰু মোলা, আজি আমি ইয়াৰ পৰা ওলাই যাব লাগিব। ইয়াত থকা বহুত দিনেই হ'ল। ওচৰৰ গাঁৱৰ মানুহখিনিয়ে দেখিলে বিপদহে হ'ব। হয় ছাৰ, আমি ওলাই যাব লাগিব আজি, নহ'লে আমাক আৰ্মিয়ে ঘেৰি ল'বহি ছাৰ। মোলাই ঠিকেই কৈছে বছ। ওচৰৰে গাঁও এখনৰ পৰা খৰি কটীয়া আহে ইয়ালৈ খৰি নিবলৈ। যদি সিহঁতি আমাক দেখি পায়, আৰ্মিক গৈ জনাই দিব, আৰু আৰ্মিয়ে দেখি পালে আমাক সোধাই নেৰিব, আগলৈও যাবলৈ নিদিব বছ। এইকাৰণে আমি এতিয়া ওলাই যাওঁ, ব'লক। বল বল, যাওঁ বল। মোলা তই বছক এনেই ভয় খুৱাইছ, বছে তাৰ ওপৰতে আৰু বেছিকৈ ভয় খাইছে। বছ, আপুনি ভয় নকৰিব, আমি আছোঁ নহয়। আমি থাকোঁতে আপোনাক একো হ'বলৈ নিদিওঁ বছ। বুকু পাতি গুলি খোৱা মানুহটো চালা ফাল্টু ফাল্টু কথাবোৰ কৈ নাথাক। আগে গৈ পিছফালে লুকাবি। বৈ আগত বৈ জল্দি। বছ, আপুনি বৰ বেয়াকৈ ইনচাল্ট দি দিলে মোক। ব'লক, চাই ল'ম আপোনাকো মই পাছত। বৈ বৈ, কি চাবি মই চাম মাতো। খৰিকটীয়া চুটু এইডোখৰ জেগাতে কোৱা নাছিলে জানো? ক'ত আৰু কোনো এটা পোক এটাও দেখি পোৱা নাই এইডোখৰত। আৰু মানুহটো ক'ত গ'লহি? সিও নাই। ছাৰ, ই মিছাকৈ ৰিপৰ্ট দিয়া নাইতো? নাই নাই, সি মিছাকে নকয়। তেনেহ'লে সি ঘৰ পলালে ছাৰ। সেইটো হ'ব পাৰে। সি ঘৰ এৰি গ'ল চাগে। মানুহটো অলপ ভয়াতু টাইপৰ ন, সেইকাৰণে সি ঘৰ পলাল চাগে। ব'ল আগফালে গৈ চাওঁ, আগফালে কিজানি কিবা প্ৰুফ পাওঁৱেই। অলপ লাহে লাহে নে, চবফালে চাই যাব লাগিব। অ'কে ছাৰ। বহুত টাইম বহিলোঁ, বৈ তহঁতৰ খাই হ'ল নহয়? হৈ গ'ল বছ, এতিয়া আমি যাব পাৰোঁ। জহনীকেইটাই খাই ল'লে নহয়, মোক এতিয়া পেট ভৰাই খাবলৈও নাই দিয়া। ব'লক বছ, ব'লক, হৈ গ'ল। বল বল, এতিয়া স্পীড বল, খাই চবৰে পেট ভৰালি নহয়। এইডোখৰ এতিয়া খোজকাঢ়ি যাব লাগিব। মোৰ লগত এটা যাবি, বাকী দুটা ইয়াতে ৰখি থাকিবি। অ'কে ছাৰ। অ'কে, তই ইয়াতে থাকিবি, মই ছাৰৰ লগত যাম। ভালদৰে থাকিবি। হ'ল নাই, আহা জল্দি আহ। বহুত দূৰ খোজকাঢ়ি আহিলোঁ, ভাগৰি লাগি গ'ল। 2 ঘণ্টামান জিৰাই লওঁ ইয়াতে। তহঁতি ধ্যান ৰাখিবি দেই, মই অলপ শুই লওঁ। অ'কে বছ, আমি ধ্যান ৰাখিম বাৰু, আপুনি শুই লওক। ভয় পাণ্ডুৰাটো ইয়াৰহে ভাগৰ লাগিছে, আমাৰ ভাগৰেই লগা নাই। অথনিৰ পৰা আমি উৰিহে আহিছোঁ, ই খোজকাঢ়ি আহিছে, আমি উৰি আহিছোঁ। মোৰো ভাগৰ লাগিছে, ময়ো শুই লওঁ। তোৰ ভাগৰ নাই লগা যদি চকীদাৰ কৰি থাক। মই শুই লওঁ তেনেহ'লে, মোৰো ভাগৰ লাগিছে। শু আকৌ, তোক কোনে নুশুবলৈ কৈছে? তইহে চকীদাৰ কৰিম কৈছ পাছত, মইতো কোৱা নাই। সিহঁতক ধৰিবগৈ পাৰিম আৰু, বেছি দূৰ এনেও যাব নোৱাৰে। এনেও ৰেষ্ট কৰিবই লাগিব 2 ঘণ্টামান, ইমান দূৰ অহাৰ পাছত। অলপ আগলৈ গ'লেই সিহঁতক পাম। ব'ল কেপ্টেইন। ব'লক ব'লক, জল্দি ব'লক, নহ'লে সিহঁতি আকৌ গুচি গ'লে ধৰিবই নোৱাৰিম আমি। লাহে লাহে গ'লেও পামগৈ, এনেও 2 ঘণ্টা 3 ঘণ্টা ৰেষ্ট কৰিব এটি। বুঢ়া হ'লতো, সেইটো কাৰণে স্পীড যাব নোৱাৰে এতিয়া, হয় নাই ছাৰ? বহা কোমোলৰে কাট ওলাইছে। যা স্পীড যা, দৌৰি যা, দৌৰগৈ সিহঁতক পাই। ছাৰ, মই এনেহে কৈছিলোঁ, ধেমালি বুজি নাপায় নেকি ছাৰ? মোক গুলি খাবলৈ পঠিয়াইছে আগত, লগতে যাম ছাৰ। ব'ল তেনেহ'লে। দুইটা কেনেকৈ হৈছে ছাৰ? মইহে এতিয়া চকীদাৰ হৈছোঁগৈ। আহক, কোনে মৰক এইকেইটা। একো হুঁচিয়াৰ কৰিবলৈ নিবিচাৰিবি, নহ'লে ইয়াতে গুলিয়াই দিম। সেই হৰি, এইকেইটা আকৌ ক'ৰ পৰা ওলালে? বছ বছ, উঠক, আৰ্মি ওলালেই। হে? ছাৰ, আমাক নুগুলিয়াব। তহঁতি ইয়াত কি কৰিবলৈ আহিছিলি? ক ভালে ভালে। আৰু কিমান আছে তহঁতৰ লগত টিম, চব কৈ যায় ফালৰ পৰা, নহ'লে তহঁতক ইয়াতে গুলিয়াই দিম। দুটাই আছে, গুলিয়াই উৰাই দিম। বেছি উস্তাদি নেমাৰ, আগে কৈ থৈছে ই, বেছি উস্তাদি মাৰিবলৈ গ'লে গুলিয়াই দিম। ভোক মেলি শুই থাকিবি, ক'ৰ পৰা গম পাবি? সেই কি গম নাপায় ন, পটককৈ উঠাবি বন্দুকটো, গুলিয়াই দিবি। ৰেডি? অ'কে, ঠিক আছে। উঠা উঠা উঠা, বন্দুক উঠা। ছাৰ ছাৰ, মোক নামাৰিব, মই চব কৈ দিম ছাৰ। কেপ্টেইন, ইয়াক কেম্পলৈ লৈ থ, তাতে চব উলিয়াই দিম ইয়াৰ মুখৰ পৰা।
অ'কে ছাৰ চালা গৰম পানী ঢালি ঢালি মুখৰ পৰা সঁচা কথা উলিয়াই দিম ছাৰ